বন্ধুসকল, বৰ্তমান সময়ত ফেচবুক এটা অতি জনপ্ৰিয় ৱেবছাইট আৰু এই ৱেবছাইটৰ প্ৰতিষ্ঠাপক আছিল মাৰ্ক জুকাৰবাৰ্গ। এই ভিডিঅ'টোৰ জৰিয়তে মাৰ্ক জুকাৰবাৰ্গৰ জীৱনৰ কিছুমান উল্লেখনীয় কথা আৰু ফেচবুকৰ সফলতাৰ বিষয়ে আলোচনা কৰা হৈছে। মাৰ্ক জুকাৰবাৰ্গৰ জন্ম হৈছিল 14 মে 1984 চনত নিউয়ৰ্কত। সৰুৰে পৰা তেওঁ কম্পিউটাৰৰ প্ৰতি বহুত আগ্ৰহী আছিল আৰু সেয়েহে অতি কম বয়সৰ পৰাই তেওঁ প্ৰগ্ৰেমিং লিখিবলৈ ধৰিছিল। তেওঁ কম্পিউটাৰৰ প্ৰতি থকা আগ্ৰহ দেখি দেউতাকে তেওঁক কম্পিউটাৰ শিক্ষকৰ ব্যৱস্থা কৰি দিছিল। মাৰ্কৰ বুদ্ধিমত্তাৰ পৰিচয় ইয়াৰ পৰাই পোৱা যায় যে অতি কম বয়সতে তেওঁ কম্পিউটাৰ শিক্ষকক হৰুৱাই দিছিল। তেওঁ কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ শিক্ষকেও বিফল হৈছিল। 12 বছৰ বয়সত তেওঁ এটা মেছেঞ্জাৰ বনাইছিল আৰু তাৰ নাম ৰাখিছিল জিউকনেট। মাৰ্কৰ দেউতাক এজন দন্ত চিকিৎসক আছিল আৰু তেওঁ এই মেছেঞ্জাৰটো দেউতাকৰ ক্লিনিকত কথা ক'বলৈ ব্যৱহাৰ কৰিছিল। যি সময়ত আন সৰু ল'ৰা-ছোৱালীয়ে কম্পিউটাৰ গেম খেলিবলৈ শিকে, সেই সময়ত তেওঁ কম্পিউটাৰ গেম বনাইছিল। পিছত মাৰ্কে হাৱাৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিল আৰু তাতো তেওঁ বহুত মেধাৱী ছাত্ৰ আছিল। তেওঁৰ বুদ্ধিমত্তা দেখি বন্ধুসকলে তেওঁক প্ৰগ্ৰেমিং এক্সপাৰ্ট বুলিও মাতিছিল। কলেজত পঢ়ি থকা সময়ত তেওঁ তাত পঢ়া ছাত্ৰ-ছাত্ৰীবোৰৰ ডিটেইলছৰ বাবে হাৱাৰ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইটটো হেক কৰিছিল, যিটো সেই সময়ত বহুত শক্তিশালী ৱেবছাইট হিচাপে গণ্য কৰা হৈছিল। তাৰ পৰা তেওঁ ফটোবোৰ সংগ্ৰহ কৰি ফেচমেছ নামৰ ৱেবছাইট এটা বনাইছিল। ইয়াত তেওঁ ল'ৰা-ছোৱালীৰ ফটোবোৰ একেলগ কৰি তুলনা কৰিছিল যে কোন বেছি ধুনীয়া বা হট হয়। ফেচমেছ নামৰ ৱেবছাইটটো কলেজত বহুত জনপ্ৰিয় হৈছিল। 2004 চনত মাৰ্কে দ্য ফেচবুক নামৰ এটা ৱেবছাইট বনাইছিল আৰু এই ৱেবছাইটটো প্ৰথমতে হাৱাৰ্ড ইউনিভাৰ্চিটি আৰু পিছত বেলেগ বেলেগ ইউনিভাৰ্চিটিবোৰৰ মাজতো জনপ্ৰিয় হ'বলৈ ধৰিছিল। মাৰ্কে ধাৰণা কৰিছিল ফেচবুকৰ ব্যৱহাৰ অকল ষ্টুডেণ্টে নহয়, গোটেই পৃথিৱীৰ মানুহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব আৰু তেওঁ আধৰুৱা শিক্ষা গ্ৰহণ কৰি ইউনিভাৰ্চিটি এৰি দিছিল। ইয়াৰ পিছত তেওঁ তেওঁৰ গ্ৰুপৰ সৈতে ফেচবুকৰ বাবে সম্পূৰ্ণৰূপে কাম কৰাত লাগি গৈছিল। 2005 চনত দ্য ফেচবুক নামৰ ৱেবছাইটটোৰ নাম সলনি কৰি অকল ফেচবুক নাম দিয়া হৈছিল। বন্ধুসকল, 2007 চনলৈ ফেচবুকত লাখতকৈও অধিক বিজনেছ পেজ আৰু প্ৰফাইল বনোৱা হৈছিল আৰু 2011 চনত এই ৱেবছাইটটো পৃথিৱীৰ ডাঙৰ ৱেবছাইটৰ শীৰ্ষত আহি গৈছিল। মাৰ্কে যেতিয়া ফেচবুক বনাইছিল তেতিয়া তেওঁৰ বয়স আছিল 19 বছৰ। ইমান কম বয়সত মাৰ্কে ফেচবুকৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল আৰু এতিয়া মাৰ্কে পৃথিৱীৰ ধনী ব্যক্তিৰ তালিকাত 5 নম্বৰ স্থানত আছে।